বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল, মোৰ খবৰ ভালেই বাৰু। তো আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এঠাইত ফুৰিবলৈ যাম। সেই ঠাইটোনো ক'ত আছে, কাৰ কাৰ লগত যাওঁ, কি কৰোঁ, সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি আমি আহি পালোঁ আমাৰ ঠাইতো, আৰু গাড়ীৰ পৰা নামিয়ে এনে অকণমান দেখালোঁ। তো আমি এইবাৰ তলৰ ফালে যাম, তলৰ মানে নদীটোৰ ওচৰত। সেয়া আহিলোঁ নদীৰ ওচৰত। এইখিনি খোৱা মানুহ বহুত হৈছে, পিকনিক স্পট হয় ন। পানীৰ মাজত অকণমান এনে ফূৰ্তি। তো সকলোৱে ফটো উঠাত ব্যস্ত। এয়া কি ধুনীয়াকৈ খেলি আছে সৰু ল'ৰা ছোৱালী পানী পালে বহুত ভাল পায়। মোৰো মন যায় আকৌ এনেকৈ খেলিবলৈ, ভাল লাগে ন পানীৰ লগত এনেকৈ খেলি। এয়া আৰু কোনো সৰু ল'ৰা ছোৱালী গা ধুৱাবলৈ আনিছে। পানীৰ পৰা আহি আমি অকণমান দেখালোঁ, ওপৰত বহুকেইটাই পিকনিক খাবলৈ অহা মানে গ্ৰুপ আছে। বহুত গাড়ী আহিছে, বহুত মানুহ আহিছে। মানে বাহিৰৰ ফালে বহুত কেইখন দোকান আছে, আৰু দোকান কেইখনত মানে অকল লোকেল বস্তুৱে পায়। লোকেল বস্তু কলফুল, কাচকল, সকলোবিলাক পায় আৰু আমাৰ এয়া দেখিছে নহয় হিৰ' কি বালি পাই ইমান ভাল পাইছে। আকৌ এতিয়া আমি গৈ আছোঁ নাৱত, মানে বটিং কৰিব। বহুত ভাল লাগে ন, ইয়াতে আহি যদি বটিং নকৰে কেনেকুৱা লাগে। তো আমি এতিয়া বহি ল'ম। তো আমি 5জনী ইয়াতে উঠিলোঁ। এইসকল হৈছে ভিনদেউৰ অফিচৰ লগৰ ৱাইফ। তো সিহঁতৰ লগত ভাল চিনাকি হৈ গ'ল, আৰু তাতে মানে যিখিনি সময় থাকিলোঁ ইহঁতৰ লগতে থাকিলোঁ। ভাল লাগিছে লগ পাই, নতুন। আমাক যিজনে মানে নাৱত লৈ গৈ আছে, মানে নাৱৰীয়াজনে, তেখেতৰ পৰা অকণমান আমি জানি লওঁ ঠাইডোখৰৰ বিষয়ে। শুনক। ৰাণী খামা নামটো কি কাৰণে আগত আমি সৰুতে এনেকা পোনে মানুহবিলাক আহোঁতে এই খাচীয়া ৰাণী বুলি আছিলে। চুইমিং কৰা যায় মাৰিব তাৰ মানে খাচীয়াৰ শব্দবিলাক খুমাৰ হয়। আমাৰ মানুহে কি মানুহ হয় বড়ো নে টাইপ হেৰি কি একবাৰ পানী
অলপ টাইম স্পেণ্ড কৰিব লাগে আৰু কেতিয়া পাব জীৱনটোত অকণমান টাইম স্পেণ্ড কৰিছোঁ শিৱসাগৰ আমি হৈছে লাগে এই চাব ডাঙৰ ডাঙৰ চকুত ওলাইছিল ইয়াতো থাকি ইমান কিনে দেউতাৰে আজিও কাম বানিয়ে দেৰি বাই বাই আমাৰ বটিং কৰা হৈ গ'ল আৰু আমি নাঙৰ পৰা নামিলোঁ তো মানে বহুত ভাল লাগিলে এই বটিং কৰি আপোনালোকে ইয়াতে আহিলে নাৱত নুঠাকৈ নাযাব দেই আমাৰ হিৰোয়ে গিটাৰ বজা শিকি আছে মানে এওঁৰ গিটাৰখন সি মানে কৈছে জুবিন গাৰ্গ এইখনৰ নাম সি জুবিন গাৰ্গ দিছে শিকি আছিলে এনেই অকণমান তো আজিৰ দিনটো আমাৰ ইয়াতে এনজয় কৰিলোঁ আমি সকলোৱে সিহঁতকো লগ পালোঁ খুব ভাল লাগিল এতিয়া গধূলিও হৈ আহিছে লগতে ঠাণ্ডাও লাগিছে তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ এনেকৈ মাজে মাজে এনজয় কৰি থাকিব লাগে লাইফত তো আমিও আজি আহিছিলোঁ এনেকৈ তো এইটো জেগাটোৰ নামটো ৰাণীৰ খামাৰ হয় ৰাণী খামাৰ ভাল লাগিলে বহুতে আহি পাইছে চাগে মিৰ্জাৰ পৰা ৰাণীৰ খামাৰলৈকে 49-50 কিলোমিটাৰমান হ'ব আকৌ আমি মানে বহুতে নাজানে মিৰ্জা পাৰ হৈ ৰাজাপাৰা এইসমূহ সকলো বৰিহাট লহাৰঘাট চান্দবি পাৰ হৈ ইমান ধুনীয়া এটা পিকনিক স্পট আছে ৰাণীৰ খামাৰ আজি গৈ পালোঁ শুনি আছিলোঁ ইমান ভাল লাগিছে কোনোবা যদি যোৱা নাই যাই চাব ভাল লাগে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আগলৈ আকৌ এটা নতুন ব্লগত লগ হ'ম বাই বাই ফ্ৰেণ্ডছ